গাইজ কি খবৰ আশা কৰিছোঁ সকলোৰে ভাল মই আজি ব্লগ লৈ অহা নাই আজি এটা নৰ্মেল ইনফৰমেশ্যন টাইপ তেনেকুৱা ভিডিঅ' এটা বনাইছোঁ তো ইনফৰমেশ্যন মানে মই যোৱাকালি এটা ব্লগ আপলোড কৰিছিলোঁ তাৰ ওপৰত বহুত কিছুমান কমেণ্ট আহিছে মোৰ চেনেলটোত ইমান গ্ৰ' আপ কৰা নাই বহুত বুলিয়ে কৈছোঁ মোৰ কাৰণে এইখিনিয়ে বহুত কেইজনমানৰ কমেণ্ট আহিছে তেওঁলোকে মোৰ পৰা বহুত কিবাকিবি জানিব বিচাৰিছে তো মই যিমান পাৰোঁ ভাবিছোঁ কমেণ্ট কৰি মই বহুতকে ৰিপ্লাই দিছোঁ তথাপিও যিখিনি ৰিপ্লাই দি মই সেইটো বুজাব পৰা নাই এনেকৈ যদি বুজাব পাৰোঁ ভাল হ'ব তো ভাবিলোঁ এটা ভিডিঅ' বনাই কিনে আপোনালোকক আপলোড কৰি দিওঁ তো মোক বহুতে কমেণ্ট কৰিছিল কিবাকিবি মই সকলোৰেখিনি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ লৈছোঁৱে প্ৰায় ল'বলৈ চেষ্টা কৰিছোঁ তো সেইখিনি মই পৰাপক্ষত মই যিখিনি জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই আৰম্ভ কৰি দিছোঁ মোক কৈলাশী বড়ো নামৰ এজনী ভিউৱাৰ্ছে সুধিছে কোনখন ডিষ্ট্ৰিক্টৰ তুমি আমাক বাক্সা ডিষ্ট্ৰিক্টৰ এতিয়াও দিয়া নাই হয় মই দৰং ডিষ্ট্ৰিক্টৰ হয় মঙলদৈৰ পৰা বাক্সা জিলাত হয়তো দিব মাননীয় শিক্ষামন্ত্ৰী মহোদয় অৰুণোজ পেগু এটা সাক্ষাৎকাৰত আৰু নিউজতো দিছিল 2 সপ্তাহমান হ'ল তাতে তেওঁ জনাইছে যে 15 তাৰিখৰ ভিতৰত স্কুটিবোৰ বিতৰণ কৰি শেষ কৰি দিব মই ভাবোঁ 15 তাৰিখৰ ভিতৰত বিতৰণ কৰি শেষ কৰাটো সম্ভৱ নহয় কাৰণ কোভিড প্ৰট'কল মানি কেনে সকলোবোৰ কৰা হৈ আছে সেইবাবে অলপ দেৰি হ'ব পাৰে ধৈৰ্য ধৰা পাই যাবা চিন্তা নকৰিবা লিষ্টত নাম আছে তেতিয়া পাবাই আৰু মীনাক্ষী মহন্তই মোক সুধিছিল তোমালোকৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল কৰিব এলাউ কৰিছে কিমান তাৰিখে দিলে তোমালোকক আৰু এইকেইদিন তোমালোকৰ ডিষ্ট্ৰিক্টত দি আছেনে আমাৰ ইয়াতে ইণ্টাৰ ট্ৰেভেল কৰিবলৈ দিয়া নাই মই ডিষ্ট্ৰিক্টৰ ভিতৰতে আমাৰ যিখিনি পাইছে সেইখিনিক দিছে আৰু তেওঁ সুধিছে কিমান তাৰিখে দিলে আমাক যোৱা 3 তাৰিখৰ পৰা দিছে আজি 5 তাৰিখ 3 তাৰিখে দিছে 4 তাৰিখে দিছে আৰু এইকেইদিনো দি থাকিব হয় দি থাকিব আমাৰ ইয়াতে 20জনীকে দি আছে এদিনত তো টাইম লাগিব সেইকাৰণে দিয়ে আছে এইকেইদিন কেতিয়াবা বন্ধ থাকে যেনে ছানডে ছেটাৰডে তেনেকুৱা 4th ছেটাৰডে সেইবোৰ বন্ধ হয়তো তেওঁলোকে ল'ব তো দি আছে মোটামুটি প্ৰাঞ্জল ৰংহাঙে সুধিছে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে জেৰক্স দিছা নে অৰিজিনেল ডকুমেণ্টছ দিছা হয় ইয়াৰ পৰা তেওঁলোকে ফোন কৰিছিল আমাক বস্তুখিনি জেৰক্স কপি লৈ যাব দিছিলে বাট তেওঁলোকে আমাক আমি ফেব্ৰুৱাৰী মাহতে ডকুমেণ্টছবোৰ জমা দিছিলোঁ তেতিয়া তেওঁলোকে আমাক এখন চাৰ্টিফিকেট দিছিলে ডক্টৰ পানিকান্ত এৱাৰ্ড নামৰ এখন চাৰ্টিফিকেট দিছিলে সেইখন দিছিলে আৰু তাতে এখন জেৰক্স কপি তেওঁলোকে দিছিলে সেইখিনি ভেৰিফাই কৰি তেওঁলোকে টিচাৰ হতুৱাই দিছিলে সেইখিনি তো সেইখিনি আমি লৈ গৈছিলোঁ স্কুটি লোৱাৰ সময়ত আৰু তেওঁলোকে আইডেণ্টিটি প্ৰুফ বিচাৰিছিল যেনে ধৰক ভোটাৰ ID হওক আধাৰ কাৰ্ড পেন কাৰ্ড তেনেকুৱা টাইপ বিচাৰিছিল জেৰক্স কপি সেইখিনিয়ে ভেৰিফাই কৰিছে আৰু একো তেনেকুৱা ডকুমেণ্টছ জমা দিব লগা হোৱা নাই জমা লোৱা নাই তেওঁলোকে যে চাইছে মানুহজনী মই হয়নে নহয় সেইটোত যে চাইছে সেইখিনি ভেৰিফাই কৰি কেনে আমাক দিছে ভনিতা শইকীয়া সুধিছে তুমি কোন ডিষ্ট্ৰিক্টৰ হয় এইটো কৈছোঁৱে অলৰেডি মই দৰঙৰ বুলি আৰু তেওঁ সুধিছে তাতে চবকে দিলে নেকি স্কুটি আমাক এতিয়াও ফোনে কৰা নাই হয় আমাৰ ইয়াতে চবকে এতিয়ালৈকে দিয়া হোৱা নাই মই অলৰেডি ক'লোৱে 20জনীকে এদিনত দিয়ে তো হ'ব লাহে লাহে হৈ যাব আৰু এজনী সুধিছে কংকন পেগু বা কিমান পাৰ্চেণ্টৰ পৰা দিছে প্লিজ ৰিপ্লাই কৰিব তো কিমান পাৰ্চেণ্ট বুলি নহয় আমাৰ 18 বেটছৰ হয় 18 বেটছৰ 5000 ষ্টুডেণ্টক মানে ষ্টুডেণ্ট নহয় ছাত্ৰীসকলক অকল দিব মাৰ্ক বেচিছ ওপৰৰ পৰা আহি থাকিব মেৰিট লিষ্ট হিচাপে তেনেকৈ আহি 5000 যিমান ৰখি গৈছে হয়তো 80%তো ৰখি যাব পাৰে 75টো আহিব পাৰে 70টো আহিব পাৰে সেইটো মই নাজানো তেনেকৈহে দিছে আচলতে এইখিনিহে আৰু মই এইটো বিষয়ে বেছি নাজানো চিন্তিমণি ব্লগছ তেওঁ সুধিছে আমি কেতিয়া পাম বাৰু 2019 বেটছৰ হয় 2019 বেটছৰ আমাৰ ইয়াতে দৰঙত তেওঁলোকৰ ডকুমেণ্ট জমা লৈ আছে বৰ্তমান আমি ডকুমেণ্ট জমা দিছিলোঁ ফেব্ৰুৱাৰী মাহতে কিন্তু বহুত ইলেকশ্যন আহিল তাৰপিছত কোভিডৰ কাৰণে হেৰি হৈ গ'ল লকডাউন হৈ গ'ল তাৰ বাবে আমাৰ বহুত দেৰি হৈ গ'ল আৰু 19 বেটছৰ 4 তাৰিখ মানে যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছে ডকুমেণ্ট জমা লোৱা তো অতি শীঘ্ৰেই পাব বুলি আশা ৰাখিছোঁ মই আৰু এজনে সুধিছে ষ্টয়ম মাল্টিট্ৰেড প্ৰাইভেট লিমিটেড তেওঁ সুধিছে কোন ডিষ্ট্ৰিক্টৰ হয় মই অলৰেডি জনাইছোঁৱে দৰং ডিষ্ট্ৰিক্টৰ বুলি তো এইখিনিয়ে আছিল মোৰ কমেণ্টত সোধা কুৱেশ্যনখিনি আই হোপ আপোনালোকে মোৰ ৰিপ্লাইখিনি পাই গৈছে তো আৰু অলপ কথা মোৰ এটা ক'ব লগা আছে আপোনালোকে নিউজ আপডেটবোৰ প্লিজ চাই থাকিব আজিকালি ইউটিউবতো বহুত ভিডিঅ' ওলায় এইবোৰ প্ৰজ্ঞান ভাৰতী স্কিম বুলি মাৰিলেও বহুত আহি যাব আপোনালোকে সেইবোৰ চাই ল'ব আৰু মই নিউজত চাইছোঁ যে বহুতৰ নাম বোলে বাদ পৰি ৰৈছে যেনে বহুতে পাৰ্চেণ্টেজ পাই কেনেও তেওঁলোকে লিষ্টত নাম নাই তেওঁলোকৰ কাৰণে আকৌ আবেদন কৰিবলৈ দিছে ৱেবছাইট হয়তো খুলি দিব এইকেইদিনৰ ভিতৰতে
তো যদি তেনেকুৱা আপোনালোকৰ মাজতো তেনেকুৱা কোনোবা আছে বহুত পাৰ্চেণ্ট পাই কেনেও লিষ্টত নাম অহা নাই বা কল বা ফোন তেনেকুৱা একো যোৱা নাই, তেতিয়াহ'লে আপোনালোকে আকৌ আবেদন কৰিব পাৰে। আবেদন কৰিলেই পাই যাব। তো আশা ৰাখিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে। মই ৰাতি 10টা বজাত শ্বুট কৰিছোঁ ভিডিঅ'টি আপোনালোকৰ কাৰণে, যাতে আপোনালোক চিন্তাত পৰিব লগা নহয়, তেনেকুৱা উৎকণ্ঠাত থাকিব লগা নহয়। সেইবাবে মই ইমান ৰাতি ভাবিলোঁ শ্বুটটো কৰিয়ে দিওঁ। তো ভিডিঅ'টি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। আৰু মই জানো মোৰ ভিডিঅ' চাই বহুতে বাট ছাবস্ক্ৰাইব নকৰে। প্লিজ পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে মই আগুৱাই যাব পাৰিম। আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যনে মোক বহুতখিনি উৎসাহ দিয়ে তাৰ কাৰণে। তো আজিলৈকে আহিছোঁ, বাই। টেক কেয়াৰ, ভালদৰে থাকিব, সুস্থ থাকিব, কাৰণ জানেই ন ক'ভিডৰ সময়। তো সুস্থ থকা, খাই থাকক।